কিতাব হল আল্লাহর কিতাব কুরআন শরীফ। মোর ভাই সকল, মোর বন্ধু সকল, তিরমিজি শরীফের হাদিস আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কয়, যিজন ব্যক্তিয়ে হুয়ার আগে আল্লাহর কালাম আধা ঘন্টা নাইবা 10 মিনিট নাইবা 15 মিনিট নাইবা 5 মিনিট হুয়ার আগে যে কোরআন তেলাওয়াত এনেকৈ লাগাতার করিব, এইজন ব্যক্তির মৃত্যুর আগ মুহূর্ত লইকে চকুর পাওয়ার খতম নহয়। সুবহানাল্লাহ। এনেকৈ আল্লাহৰ কালাম আপুনি মই পায়ো আজি এনেকৈ দুৰ্ভগীয়া হৈ আছো। মোৰ ভাইসকল, মোৰ বন্ধুসকল, যিখন কালামৰ যেতিয়া আমাৰ এই ভাৰতবৰ্ষ ইণ্ডিয়াত, আমাৰ এই ইণ্ডিয়াত যেতিয়া ইংৰাজৰ কানুন চলিছিলে, সেই সময়ত ইংৰাজে 3 লাখ কোৰআন জ্বলাই দিছিলে, 14,000 আলিম উলামা শহীদ কৰি দিছিলে, 14,000 আলিম উলামা ফাঁসি দিছিলে। এই নহয়, সাহিত্যিক মাষ্টৰ জিমছিনে কৈছিলে যে তেখেতে গ্ৰন্থত লিখিছে, আলিম উলামা সকলক গাহৰিৰ চামৰাৰ ভিতৰত সোমাই জ্বলন্ত জুইত জ্বলাই জ্বলাই মাৰিছিলে। মোৰ ভাইসকল, মোৰ বন্ধুসকল, আজি কিছুমান এনেকুৱা লম্পট আছে, এইসকল ব্যক্তিয়ে কয় মুছলমানে কি কৰিছে, মুছলমানে আপোনাৰ মোৰ আমাৰ এই দেশৰ নামত 14,000 আলিমক ফাঁসি দিছিলে ইংৰাজে, 3 লাখ কোরআন জ্বলাই দিছিলে ইংৰাজে, তথাপিও আলিম শেষ কৰিবলৈ নোৱাৰিলে, আল্লাহৰ কালাম শেষ কৰিবলৈ নোৱাৰিলে। আল্লাহ ক'লে ইন্না নাহনু নাযালনা যিকৰা ওয়া ইন্না লাহু লাহাফিজুন, এইখন কোরআন মই নাযিল কৰিছো, এইখন কোরআনৰ জিম্মা মই আল্লাহে কাল কিয়ামতত লৈছো। সুবহানাল্লাহ। এই কালামৰ ওপৰত যিসকল দুশ্মনী আছে, এই সকল দুশ্মনীয়ে জমিনৰ বুকুত লিপি গৈছে আল্লাহৰ কালাম আলিফৰ জাগাত বা বহাবলৈ তেওঁলোকৰ হিম্মত হোৱা নাই। এনেকুৱা বৰ্তমান জামানাত যেনেকুৱা কোরআনৰ ওপৰত বেয়া মন্তব্য কৰে, কোরআনক লৈ সমালোচনা কৰে, কোরআনৰ ওপৰত বেয়া বেয়া তৰ্কিং কৰে, এনেকুৱা দুশ্মন নবী আলাইহিস সালাতু ওয়াস সালামৰ জামানাত আহিছিলে। এই সকল মুশৰিকৰ লিডাৰ সকলে, কাফিৰৰ সৰ্দাৰ সকলে আল্লাহৰ নবী কৈছিলে, মুহাম্মদ এইখন কিতাপ আল্লাহৰ কিতাপ নহয়, এইখন কিতাপ আপুনি বনোৱা কিতাপ হয়, এইখন কিতাপৰ কথা আপুনি মানুহৰ সন্মুখত দাঙি নধৰিব, এইখন কিতাপৰ কথা আপুনি মানুহৰ সন্মুখত নকব। লগে লগে আল্লাহ তাবারাক ওয়া তাআলা কোরআন আয়াত নাযিল করে দিলে, ওয়া ইন কুনতুম ফি রাইবিন মিম্মা নাযালনা আলা আবদিনা ফাতু বিসূরাতিন মিন মিসলি ওয়া দুউ শুহাদাআকুম মিন দুনিল্লাহি ইন কুনতুম সাদিকিন। আল্লাহ বলে, আয় মোর মাহবুব, যে সকল ব্যক্তিয়ে মোর কোরআনের উপর যারা বিন্দু পরিমাণ সন্দেহ করে, এই সকল ব্যক্তিক জনাই দিয়া, আর যে সকল ব্যক্তিয়ে কয়েছে মুহাম্মদ এইখন আল্লাহর কালাম নহয়, এইখন আপনি বনোয়া কালাম হয়, এই সকল ব্যক্তিকে জনাই দিয়া, কি জনাই দিয়া, বিসূরাতিন মিন মিসলিহি ওয়া দুউ শুহাদাকুম, তেওঁলোকে মোৰ নিচিনাই একৰ পৰাই 30 পাৰা কালাম বনোৱা দূৰৰ কথা, মোৰ কালামৰ ভিতৰত চুটিতকৈ চুটি যিটো সূৰা আছে, আয়াত আছে, এনেকুৱা আয়াত এটা তেওঁলোকক বনাবলৈ দিয়া যদি হিম্মত আছে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই সকল কাফির, এই সকল মুশরিকৰ ওচৰত যায়, যেতিয়া আল্লাহৰ নবীয়ে আল্লাহৰ কালামৰ আয়াতৰ কথা বৰ্ণনা কৰি দিয়ে, তেওঁলোকে 1 মাহ নহয়, 2 মাহ নহয়, 5 মাহলৈকে সদনত বহিলে, মিটিং কৰিলে, মশৱৰা কৰিলে, আল্লাহৰ কালাম সম্পূৰ্ণ বনোৱা দূৰৰ কথা, এটা সূৰা বনোৱা দূৰৰ কথা, আল্লাহৰ কালামৰ নিচিনাই এটা আয়াত বনোৱাৰ কাৰণে তেওঁলোকৰ হিম্মত নহল। আল্লাহ ক'লে, ওয়ালান তাফআলু, কাল কিয়ামতত তোমালোকে মোৰ কালামৰ নিচিনাই এনেকুৱা মিছাল, এনেকুৱা উদাহৰণ তোমালোকে দিবলৈ নোৱাৰা। বৰ্তমান জামানাত যিসকলে কোৰআনক
মই তোমালোকৰ নিচিনাই মানুহক কৈছো, যদি তোমালোকৰ হিম্মত আছে বাৰ তলৰ নকলাটো ওপৰত তুলি চোৱা যদি হিম্মত আছে। নাই, আল্লাহ তাবারক ওয়া তাআলা এইখন কোরআন নাযিল করিছে আর এইখন কোরআনের জিম্মা কাল কিয়ামত তাক আল্লাহ তাবারক ওয়া তাআলার হাতত আছে। আল্লাহর কোরআন নিতা বনোয়ারে যিদিনার কোরআন নাযিল হয়েছিল আজি লইকে বর্তমান এনেকুৱা কোরআন যেনেকৈ নাযিল হয়েছিল এনেকৈ বর্তমান আল্লাহর কালাম এনেকৈ আছে। বাকি দুনিয়ার বুকু জীবন কিতাব আছে বছর বা বছর হাল হলনি হয়ে থাকে, আল্লাহর কালাম কেতিয়াও হাল হলনি হওয়া নাইছিলে, বর্তমান হওয়া নাই আর ভবিষ্যতে কাল কিয়ামতলৈকে আল্লাহর কালাম হাল হলনি কৰিবলৈ নোৱাৰে। মোর ভাই সকল, মোর বন্ধু সকল, মোর কোৱাৰ উদ্দেশ্য এইটোৱে, যাৰ ধৰ্ম যি কিতাব আছে যোনে যি কিতাব পঢ়ে কৰিবলৈ দে, যোনে যি কিতাব মানে মানিবলৈ দে, তাক আপুনি মই বেয়া মন্তব্য কৰা অধিকাৰ নাই, আপোনাৰ মোৰ বেয়া দুশ্মনী ৰাখা আপোনাৰ মোৰ অধিকাৰ নাই, কাৰো ধৰ্ম কোনো এতে কৰা অধিকাৰ নাই। যোনে যেনেকৈ চলিছে সেনেকৈ চলিবলৈ দে, কাৰো কিতাব কাৰো ধৰ্মৰ কিতাবক বেয়াকে কোৱা কোনো ধৰ্মই আজিলৈকে কোনো শিক্ষা দিয়া নাই। এই কাৰণে আপুনি ময়ো কাৰো ধৰ্ম কোনো এটেক কৰিব নালাগে, বেয়াকে ক'ব নালাগে। মোৰ কোৱাৰ উদ্দেশ্য এইখিনি মোৰ ভাইসকল, মোৰ বন্ধু।